চৰকাৰ অবিহনে আমি একো কৰিব নোৱাৰে, কোনো ৰাস্তা পদূলি দলং অনুষ্ঠান প্ৰতিষ্ঠান কৰিব নোৱাৰে। তাৰ কাৰণে চৰকাৰৰ কেণ্ডিডেট যিজন মানে দলে চৰকাৰ কৰিছে সেই দলৰ প্ৰতিহে ৰাইজে আস্থা ৰাখে। মই সেইটো দেখি আহিছোঁ হিচাপে এইখিনি মই কৈছোঁ। কৈ আছে চৰকাৰ বনাম বুলি, চৰকাৰ কোনদিনা বনালে? আজি হাগ্ৰামাই চুক্তি কৰাৰ পিছত নিজৰ কলিগক কিমান খবৰ লৈছে, কিমান মানুহে মদ খাই খাই মৰি যাব লগা হৈছে তিল যিখিনি এক্স BLT আছিলে, কিমানজন BLTক সংস্থাপন কৰিলে। মইতো এজন মানে এক্স BLTৰ আছিল, মইতো গম পাওঁ না কোনে কি সংস্থাপন হৈছে হোৱা নাই। তেখেতে কোৱা মতে কামবিলাক হৈছে না হোৱা নাই মইতো জানো। আজি তাৰিখত গেজেট নটিফিকেশ্যন 3068খন ৰেভিনিউ অন্তৰ্ভুক্ত আছিলে, তাৰে বাহিৰে গেজেট নটিফিকেশ্যন লিখা আছিলে 95খন গাঁও আৰু ইনক্লুড হ'ব বুলি। কোনোদিনতো সেই কামটো নকৰিলে। আৰু আমাৰ যিখিনি ৰৈ থকা এক্স BLT আছিলে, ছ'চাইটি বনাই দিছিলে, কোনজন ব্যক্তিক সংস্থাপনৰ দিশটো ওলাই দিছে? গোটেইখিনিতো হোৱা নাই, কিছু হৈছে যদিও গোটেই মানুহটো হোৱা নাই। আৰু সেই হিচাপে তেখেতৰো যিমান ক'লেও মানে কিবা আছে, গণ্ডগোল আছে। আৰু তেখেতে কৈছিলে মানে বড়োলেণ্ডটো নাপাব বুলি কৈছিলে যেতিয়া আপচুবিলাকে আন্দোলন কৰি আছিলে বড়োলেণ্ডৰ কাৰণে। এতিয়া তেখেতৰ মুখত বড়োলেণ্ড পাব বুলিয়ে কৈছে, সেইটো জিভাটো পিছলি থাকে। সেইটো তেখেতৰ ৰাজনীতি ভাষণ বুলি ক'ব লাগিব। এই মিছলীয়া তেখেতেহে, আমি নহয়। আমি সঠিক জেগাতে আছোঁ। হিচাপে ৰাইজক আমাৰ প্ৰতি আস্থা আছে, আমি জয় হোৱাটো নিশ্চিত। বৰ্তমান যিটো চৰকাৰৰ আমাৰ যিখিনি আঁচনি মিছনবিলাক আছে, যেনেকুৱা ছুপাৰ 50 মিছন আছে, পিক মিছনৰ ওপৰত আমাৰ গুডউইল মিছন, ঠিক এনেকৈ ৰাস্তা পদূলিৰ পৰা আদি কৰি যি 39টা ডিপাৰ্টমেণ্ট, এডুকেশ্যন ছেক্টৰে হওক বা ৱাটাৰ মানে ৰিচৰ্চ ডিপাৰ্টমেণ্টে হওক, প্ৰতিটো ডিপাৰ্টমেণ্টতে আৰু হেল্থ ছেক্টৰতে হওক, গোটেইখিনি মানে ক্ষেত্ৰতে এটা মিছন আমি হাতত লৈছোঁ। হিচাপে পৰ্যায়ক্ৰমভাৱে আমি আমাৰ জেগাত আমি মানে আমি দিশ ওলাই লৈছোঁ, আমি আগুৱাই যাব পাৰিম। কমেও আমাৰ মানে 30,000তকৈ অধিক ভোট আমি পাম বুলি আশা কৰিছোঁ। যিহেতু 23,000 পাইছিলে শিৱ মহোদয় যেতিয়া জয়ী হৈছিল। এতিয়া মন্তুৰাম বড়োৰ মানে আজি অকল মন্তুৰাম বড়ো ডাঙৰীয়া নহয়, আমি UPPL BJP আৰু GSP তিনিটা দলো আমি একত্ৰিত হৈ ছাপোৰ্ট কৰি আজি আমাৰ কেণ্ডিডেটটো আমি জয়লাভ কৰিম। তাৰ হিচাপে 30,000 ভোট পোৱাটো খাটাং আৰু মন্ত্ৰ বড়ো।